ওয়েলকাম টু হিমাশ্ৰী ব্লগ। আপোনালোকে যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পিছত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আমাৰ নাম পাতি হয় এটা যদি হাই গাইজ, আমাৰ হিমাশ্ৰী বাইদেউ বহুত কষ্ট কৰি ব্লগ বনাইছে, চ' আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইকো কৰি দিব, পাৰিলে শ্বেয়াৰো কৰি দিব দেই। বহুত পিছৰ পৰা উঠাই আছো, এইবাৰ নাম পাতিটো ঘৰত যাই আছে, পাণ ভঙা হ'ল। গাইজ, মই ৰাস্তাৰ ভিডিঅ' নবনালোঁ কাৰণ বৰষুণ দি আছিলে। বৰষুণত তিতি আহিলোঁ আৰু আধা ছিগিয়ে গৈছোঁ। আৰু দেখাই পাইছে আপোনালোকে মই নামৰ ড্ৰেছ খোলাই নাই এতিয়াও। হাতত নাগাৰা এটা লৈ আহিছিলোঁ। ইমান ওজন, যদি খোজকাঢ়িব পাৰি নে দৌৰিব পাৰি। নাগাৰাও ছিগিছে, মোবাইলো ছিগিছে, ময়ো ছিগিছোঁ। আৰু বেছি দীঘলে নকৰোঁ ভিডিঅ'টো। যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু পিছত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব দেই। আৰু এটা নতুন এটা ব্লগত লগ পাইছোঁ। বাই বাই অল।